বহুত সহ্য কৰিলোঁ, বহুত দেখিছোঁ, বহুতখিনি আমি তেনেকুৱা ভুগিবলগীয়া হৈছোঁ। কিন্তু এটা কথা স্পষ্ট ক'ব বিচাৰিছোঁ যে কোনোবা ট্ৰাইবেলক, কোনোবা জনগোষ্ঠীক, ডিমাচাই হওক বা কাৰ্বি হওক বা গাৰোৱে হওক বা তিৱাই হওক, কোনোবা যদি অনা অসমীয়া বহিৰাগত লোকসকলে টাচ কৰে, ব্যৱহাৰ যদি যিটো আমি দেখিছোঁ যে কোনোবা ডিমাচা ছোৱালীক ইয়াত আমি স্থানতে আমি উপস্থিত আছোঁ বৰ্তমান, চলি ধৰি পেলাই যিটো চুচুৰাই লৈ গৈছে, তেনেধৰণৰ কোনো এজন ডিমাচা, কাৰ্বি, কোনো জনগোষ্ঠীক, কোনো এটা সম্প্ৰদায়ক তেনেকৈ টাচ কৰে, তেনেকৈ ব্যৱহাৰ কৰে, তেনেকুৱা মাৰপিট কৰে, সেইটো কেতিয়াও আমি সহ্য নকৰোঁ। বহুতখিনি সহ্য কৰিছোঁ, বহুতখিনি বহিছোঁ, বহুতখিনি আমি নিজক এটা পৰ্যায়লৈকে কিবা ৰাখিছোঁ। কিন্তু এতিয়া এইখিনি সময়ত আমি কেতিয়াও সেই বস্তুখিনি আমি সহ্য নকৰোঁ। 2 নম্বৰ কথাটো হৈছে এতিয়া যিটো ঘটনা ঘটিছে, সেইখিনি ঘটনা ঘটাটো মাটিৰ কাৰণে, মাটিৰ লেনদেনৰ কাৰণে। সেইকাৰণে আৰু এটা কথা আমি এইটো পৰ্যায়লৈকে স্পষ্ট ক'ব বিচাৰিছোঁ, যিসকলে মাটি বিক্ৰী কৰিছে, মাটি বিক্ৰী কৰা লোকসকলেও চুৰ কৰিছে, মাটি কিনাসকলে চুৰ কৰিছে, আৰু যিসকল মণ্ডল আছে, SK আছে, আৰু তেওঁলোকে গোটেইখিনি চুৰি কামটো কৰি আছে। আৰু সেইটো আমি এটা কথা আমি আলোচনা কৰিছোঁ যে কোনো এটা পৰিয়ালে, কোনো এটা সম্প্ৰদায়ে, ডিমাচাই হওক বা কাৰ্বি হওক, কোনোবা যদি হয়, কাৰ্বিলৰ চুকে কোনে যিমানখিনি আছে, কোনোবা যদি তেনেকৈ অবৈধভাৱে যদি মাটি বিক্ৰী কৰে, কোনোবা যদি নন ট্ৰাইবেলক যদি বহিৰাগতক যদি মাটি দখল কৰে, প্ৰথম আমি সেইখিনি ঘৰত গৈ পেলাই তাতে আমি হাংগামি কৰিম, আমাৰ স্পষ্ট কথা। কাৰণ সেইখিনি মাটিৰ কাৰণে আজি ভুগিবলগীয়া হৈছোঁ। দিনে দিনে আমি নিজৰ প্ৰাপ্যখিনি, নিজৰ অধিকাৰখিনি, নিজৰ অস্তিত্বখিনি আমি হেৰুৱাই গৈ আছোঁ। যাতে সেইটো নহয়, আৰু এইখিনি ক্ষেত্ৰত অকল মাত্ৰ প্ৰশাসনৰ বিষয়াসকলক কৈ পেলাই, প্ৰশাসনে হওক বা স্বায়ত্ত পৰিষদৰ সদস্যসকলক কৈ পেলাই লাভ নাই। ইয়াত ক'ৰবাত আমাৰ নিজৰ মানুহ ভুল কৰি আছে, নিজৰ মানুহ ক'ৰবাত ভুল হোৱাৰ কাৰণে আমি এইখিনি পৰ্যায়লৈকে আমি আহিবলগীয়া হৈছোঁ। আৰু আজি যিটো ঘটনা ঘটিছে, এটা পৰিয়াল, ইয়াত ডিমাচা সম্প্ৰদায়ৰ এটা পৰিয়াল, তাত মাটিৰ কথাটো লৈ পেলাই, মাটিৰ কাৰণে অকণমান লাগিছে, সেইখিনি লাগাতহে আমাৰ ভণ্টিক চুলি ধৰি পেলাই যিটো গোটেই ৰাস্তাত চুচুৰাই লৈ নিছিলে, সেইটো লৈ পেলাই আমি দেখাত আমি নিজক মানে ৰখাব নোৱাৰিলোঁ, আমি সহ্য কৰিব নোৱাৰি পেলাই তেখেত দানিয়েল লাংথাচা ডাঙৰীয়া আৰু আমি গোটেইখিনি কণ্টেক্টত থকাৰ কাৰণে আমি গোটেইখিনি ইয়াত এইখিনি স্থানলৈকে আহিছোঁ। আৰু আমি যিটো তেওঁলোকে টকাৰ লেনদেন যিটো কৰিছে, লেনদেন তেওঁলোকে তেওঁলোকে যিটো লেনদেন কৰিছে, যিটো টকাৰ তেওঁলোকে ট্ৰানজেকশ্যন কৰিছে, সেই টকাটো যিমানে নহওক সেইখিনি টকা তেওঁলোকে ঘূৰাই দিব। আৰু যিটো মাটি তেওঁলোকে লোৱা বুলি তেওঁলোকে কৈছিলে, সেইখিনি মাটি পৰিয়ালে আকৌ উভতাই পোৱা হ'ব। আৰু সেইটো লৈ পেলাই আৰু গোটেই কাৰ্বিলৰ যিমানখিনি আছে, এতিয়া ডিমাচাই হওক, গাৰোৱে হওক বা তিৱাই হওক, যিমানখিনি জনগোষ্ঠী আছে, গোটেইখিনি আমি এক সময় আহিছে। আৰু যিকোনো সময় নহওক কিয়, কোনোবা কাৰ্বিক টাচ কৰা, কোনোবা ডিমাচাক টাচ কৰা, কোনোবা গাৰোক টাচ কৰা, যিয়ে নহওক, আমি সদায় এটা সময়ত আমি তেনেকুৱা পৰ্যায় অহাৰ লগে লগে আমি সকলো আমি এক হৈ পেলাই আমি মাত মাতিব লাগিব। সেইটো